হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মোৰ এটি অন্য ব্লগ ভিডিঅ'লৈ সকলোকে ৱেলকাম কৰিছোঁ আৰু অন্য দিনৰ দৰে আজিও কেইবাটা ভিডিঅ' মানে একেলগ কৰা দেখা পাব মানে বেলেগ বেলেগ দিনৰ সময়ৰ অভাৱৰ কাৰণে দিব পৰা নাছিলোঁ একেলগে দি দিছোঁ শ্বুটিঙৰ নাটকৰ ৰিহাৰ্চেলৰ এনেকৈ সকলোখিনি লগ লগাই দি দিছোঁ আপোনালোকৰ মাজলৈ এৰিছোঁ আপোনালোকে চাব মৰম দিব কেনেকুৱা পালে জনাব এয়া আমাৰ শ্বুটিং চলি আছে দেখা পাইছে ফুলেশ্বৰী সংসাৰ আপোনালোকে চালেনে বাৰু বৰপেটা কমেডি চেনেলত যদি চাইছে দেখা পাইছে তাৰে শ্বুটিং চলি আছে এয়া দেখা পাইছে আমাৰ শ্বট দি আছে চুম্পি বাইদেউ আৰু আমাৰ বৃষ্টি শ্বট দি আছে একেলগে আপোনালোকে যদি চোৱা নাই ভিডিঅ' কেইটি চাই ল'ব বৰপেটা কমেডি বুলি চাৰ্চ কৰিব আহি যাব আপোনালোকে চাই ল'ব আৰু যদি বিচাৰি নাপায় মোৰ ইনষ্টাগ্ৰাম আছে মিষ্টাৰ সঞ্জীৱ শইকীয়া অফিচিয়েল বুলি তাত বায়'ত দিয়া আছে ইউটিউবৰ লিংকটো তাতো পাব আপোনালোকে চাব আৰু কেনেকুৱা লাগে চাব আৰু জনাব কমেণ্টত আসুৰ কি কৰবি আৰু একে কই কিনে আলোচনা হাতত ল'ব ৰেডি গো আসুৰ কি কৰবি আৰু পাছলি দাউৰি দাউৰি যায় আছে কি কৰবি আৰু আসুৰ আই দেখোন গো এ মাইকৰ ঘৰ মাইকৰ ঘৰত গৈছে একবাৰ কই ল এ মাইকৰ ঘৰত গৈছে ৰেডি গো এ মাইকৰ ঘৰত গৈছে নাতি কেটা বলে মামাক ঠিক যায় বলে ককছন কি নাতি কেটা নাই নাতি কেটা বলে মই দেখিব থাকি কই যাব মোৰ মুখে মুখে কই যাব আপনি মোৰ সব এক্টিং কৰি যাব মোৰ সব ডায়লগ শুনি যাব নাতি কেটা বলে মামাৰ ঠিক যায় মই ফাকে ফাকে কই যাব রোল ক্যামেরা গো এ নাতি কেটা বলে মামাৰ ঠিক যায় মামা একটু মিলবো না তোমার দাদি মত মই কোন মিলে না সামনে দো খেলো এ নাতি কেটা একে সব একে মামা কেটা বলে মামা ঠিক যায় এইফালে আৰু টোপনিতে লাল কাল দেখিছে এই যে কাপোৰখন দেখা পাইছে মানে পোহৰৰ কাৰণে দিব লগা হৈছে মানে বহুত পোহৰ আহি যায় এইফালৰ পৰা ব্লেক দেখা যায় সেই কাৰণে দিব লগা হৈছে আৰু এইখন দইতাই না দোতাই দোকান এখানে সোমাই গেছে না চাওরা কথাগুলা ভাল পাইছি তা এগুলা ভাবা দেখি আপনার ভালো করে ভালো কথা বলে রেডি গো জোন হলি একবার পুলিশের ঘর পা আহু গো আমি বেলেগ ঠাইত আহি গ'লো শ্বুটিঙৰ কাৰণে আৰু এয়া লোকেশ্যনটো দেখা পাইছে কেনেকুৱা পাইছে ঘৰটো জনাব আৰু ভিডিঅ'টো চাইও জনাব কেনেকুৱা পাইছে তাকেহে ভাবিলে বেয়াই লাগে দে ন তাকেহে ভাবলি বেয়া বয়াই লাগে বয়া তাকেহে ভাবলি বয়াই লাগে দে তাকেহে ভাবলি বয়াই লাগে দে তই কালি আইভি হলি ৰেডি দে খাম দে গো তাকেহে ভাবলি বয়াই লাগে দে তই আইভি খাম আইজনে বাইতে কোনি কোন করছিস কি বলছিস না তুই আপনি ঠিক আছে এখন
আপোনালোকে ভাবছে মই কি কৰি আছিলোঁ মই ইয়াত দেখুৱাই আছিলোঁ মানে কেনেকৈ কৰিব লাগে এক্টিংটো আৰু তাকে দেখুৱাই আছিলোঁ আৰু Go. ओ माँ अपनी उठला এইবাৰ মায়ে কত শট হ'ব এই আমাৰ গোপা বাইদে শট দি আছে ৰাতিপুৱাৰ সিন কৰি আছিলো হামি মাৰি আছে আমি হামি বুলি কওঁ আপোনালোক কি বুলি কয় জনাবচোন এইফালে বাইদেউ শট দি আছে তেনে কৰি আৰু এইফালে এওঁলোকৰ টোপনি ধৰিছে মানে কেতিয়া শট আহিব ভাবি আছে তাৰ মানে আমনি লাগি গৈছে আৰু এয়া আমি শট দি আছো তাৰ মানে এওঁলোকে শট দিয়াৰ লগতে এতিয়া মোৰো শট আৰম্ভ হ'ল আৰু ময়ো সৰু সুৰা অলপ শট দিলোঁ মানে ডাইৰেকশ্যন কৰিছোঁ যদিও অলপ অলপ এক্টিঙো কৰিছোঁ আগে পিছে বেছিকৈ কৰিছিলোঁ এইবাৰ অলপ কমকৈ কৰিছোঁ অভিনয় দেখাই পাইছে মোক বেছি দেখা নাপায় গম পাইছে না গাইছ দুখৰ কথা আমাৰ কেমেৰামেনে ইফালৰ পৰা সিফালে দাউৰি ফুৰিব লগা হয় মানে ইফালে গ'লে সিফালে সিফালে গ'লে ইফালে ইছৰাম কি কৰিব আৰু গাইছ ইয়ে চলি থাকে আৰু আমাৰ ইমান কষ্ট কৰি আপোনালোকৰ মাজলৈ ইমান ভিডিঅ'বোৰ আনো আৰু আপোনালোকৰ ভিডিঅ'বোৰত মৰমেই নেদে বেয়া লাগে নহয় নকৰি মৰম দিব দিয়ে গাইছ ভিডিঅ'বোৰ চাবচোন কেনেকুৱা লাগে তেহে আমি গম পাম আৰু অলপমান সহায় কৰিব শ্বেয়াৰ কৰি দিব অলপমান তেহে আমি উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে আপোনালোকে সহায় নকৰে গাইছ আপোনালোকে কি পাইছে এইবোৰ কৰি আপোনালোকে কি পাইছে ৰেডি
মা নাই কোনি ৰান্ধি দিব কি বেলেগ নহয় কওকচোন হৈছে নাই গো মানে আপোনালোকৰ বেলেগ কাম নাই নেকি মই বাহিৰৰ পৰা শুনি এছো কথাগিলা ফুলে খবৰ ৰচোন বৰি বস এক্সপ্ৰেছন তো লৈ লৈছে বসন্তি আৰু লাভ মোৰ বৰি তেনে নহয় মানুহৰ কথা খচি ফুৰা কৰি তুও নিজৰ ঘৰখনক ধ্যান দি কি হল কিবা হৈছে নেকি এওঁলোকে মোৰ কথা মাৰ আগত বহুত বেয়াকে কৈ আছে Oh my god. গুজৰাট বঢ়িয়া মানুহ আছে বেলেগত দুপুরে হয় কিন্তু এটা মানুহ আছে তুমি এও ফুটবা লাগব ইফালে তুমি এবিনা আছো রেডি গো হয় কিন্তু এটা মানুহ আছে বেলেগত দুপুর আৰু বেয়াবোৰে বিচাৰি পায় হয় কিন্তু এটা এনেকুৱা মানুহ আছে বেলেগৰ দুখ আৰু বেলেগৰ বেয়াবোৰে গাইজ দেখা পাইছে মই এংকে কি কৰি আছো এয়া মই বুজাই আছো কি ক'বা লাগে কয় চট দেই নহয় কয় চট দেই নহয় কাট আৰু কৰি তাকে বুজি আছো গাইজ দেখা পাইছে নহয় চাব আৰু আৰু বন্ধুসকল দেখা পাইছে না এয়া মানে য'ত শ্বুটিং কৰিছিলো তাহাৰ মানুহসকল গৰ্বৰ কৰিলে মানে শ্বুটিং কৰবা নিদু বুলি ক'লাক কৈ মানে আমাক খেদি দিয়াৰ নিচিনা কৰিছে গম পাইছে না গাইজ আৰু পিছতে এই ভাৰত থকা মানুহটোৱে আমাক ক'বাৰ কিবা ক'লাক 20 মিনিটত বোলে শ্বুটিং কৰিব লাগে ৰিহাৰ্চেল কৰি যাবলৈ শ্বুটিং কৰিব লাগে আপোনালোকে 20 মিনিটত শ্বুটিং কৰি পাইছে না গাইজ ৰিহাৰ্চেল কৰি যায় ক'ত কৰে বাৰু মোক জনাবচোন শ্বুটিং পেক আপ হ'ল এতিয়া ভাত খাই আছে মানে খানা আৰু ডিনাৰ কৰি আছে সব লাঞ্চ ডিনাৰ একেলগে হৈ গ'ল আজি আমাৰ এনেদৰে সন্ধিয়া হ'ল শ্বুটিং শেষ হতে কাৰণ আমাৰ লগত কি হ'ল আপোনালোকক জনালো ইতিমধ্যে কমেণ্টত সবিশেষ জনাব আৰু এতিয়া শেষ শ্বুটিং এয়া হৈছে নাটকৰ ৰিহাৰ্চেল আৰু নাটকৰ ৰিহাৰ্চেল হৈছে তৰণীত কাৰণ নাট্য দলটো তৰণীৰ আৰু মোক মাতি আছিলে নাটক কৰিব মই 10 দিনমান ৰিহাৰ্চেল কৰিছোঁ বেছিদিন কৰিব নাপালোঁ কাৰণ যোৱাত দেৰি হ'ল আৰু এনেদৰে যে নহওক কৰিলোঁ সদায় দেখুৱাব নোৱাৰি যিহেতু অলপকৈ এদিনে দেখুৱালোঁ মানে একেলগে দি দিলোঁ 2 দিনমানত দিলোঁ চাব আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে চাব আৰু নাটকৰ ৰিহাৰ্চেল চলিছে নাটকখন কৰিছোঁ লাষ্টত দেখা পাব নাটকখন এয়া সিংহাসন নাট্য দলৰ ফালৰ পৰা এখন নাটকখনৰ মংগলৰ কাৰণে এখন শৰাই দিছিল আৰু তাত মোকো মাতিছিল ময়ো গ'লো ময়ো যিটো নাটকখন আছোঁ এয়া পিছদিনা আমি মানে নাটকখন যোনদিনা আছে আমাৰ সেইদিনা নাটকত আহিলোঁ নাটক কৰাৰ কাৰণে আৰু নাটকখন আছে তৰণীৰ ৰাসত নিমন্ত্ৰণ দিছিল আৰু নাটকখন তাতে আৰু মই সেইকাৰণে অলপ ৰাস চালোঁ তৰণীতে
মানে অলপ সময় বুজি কিনে জানে আৰু এনেকৈ চালোঁ ভাল লাগিল তৰাণীৰ ৰাস বহুত ভাল হয় আৰু মানুহো বহুত হৈছিলে নাটকত মানে ঢেৰ মানুহ হৈছিল নাটকত আপোনালোকক বাৰু মই ভিডিঅ' সবিশেষ ইমান দেখাব নোৱাৰিম কাৰণ মই যে নাটকত আছিলোঁ ভিডিঅ' কৰিব মই পৰা নাছিলোঁ আৰু কিছু অংশ জাষ্ট আপোনালোকক অলপ জাষ্ট ভিডিঅ' কিবা কৰি পাইছিলোঁ আৰু তেনেকৈ দিছোঁ কিন্তু মোৰ হাতত ইমান ভিডিঅ' নাই সেইকাৰণে দেখুওৱা হোৱা নাই এয়া ৰাসৰ মানে সময়তে কিছু মানে ভিডিঅ' কৰি লৈছিলোঁ আৰু দেখা পাই ভাল লাগিল ৰাসলৈ যোৱা চিন তো সেই হিচাপে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কোনে তৰণীত ৰাস চালে মোক কমেণ্টত জনাবচোন আৰু এয়া আমাৰ নাটক আৰম্ভ হ'ল দেখা পাইছে নাটকৰ কিছু দৃশ্য আপোনালোকৰ আগবঢ়াইছোঁ গোটেই নোৱাৰিলোঁ দেই বেয়া নাপাব কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ সৰু সুৰা ক্লিপ একোটা বৰ ল'ৰা অবাতে গৈছে যাক বহুতক বুজাই বঢ়াই শুদ্ধ মতলৈ আনিব পৰা নাই কথাখিনি যদি হিমালতে সীমাবদ্ধ থাকিলহেঁতেন কথাই নাছিল কিন্তু যাক অনুকৰণ কৰি সমাজৰ বহু ল'ৰা ছোৱালী অবাতে গৈছে মদ ভাৱ যোৱা যিয়ে ভাল বুলি সমাজত অপপ্ৰচাৰ চলাইছে তেনেকুৱা এজন পুত্ৰক মই কেতিয়াও নিজৰ সন্তান বুলি স্বীকৃতি দিব নোৱাৰো আৰু তাত মাতৃ হৃদয়ৰ উচুপনিও নিৰৰ্থ সঞ্জীৱকটো তই ভালদৰে চিনি পাওঁ কিয় চিনি নাপাওঁ আমিতো আপোনাৰ ষ্টুডেণ্ট কলেজত ক্লাছটো একেটা আছিল আৰু সাবজেক্টটো একেটাই আছিল সি চাকৰি পোৱা নাই সঁচা কিন্তু এই টিউচন আৰু কোচিং কৰি সি সঞ্জীৱে বহুত টকা পায় মই আমাৰ প্ৰিন্সিপালক কৈছোঁ আমাৰ কলেজত কেইটামান পোষ্ট ওলাব আৰু যোগ্যতা অনুসৰি সঞ্জীৱে তাত চাকৰি পোৱাটো প্ৰায় খাটা মোৰ প্ৰিয় ছাত্ৰবোৰৰ ভিতৰত সঞ্জীৱই যথেষ্ট ভদ্ৰ আৰু অমায়িক ইয়াতে বন্ধ কৰক মই জানো মুখৰ আগত প্ৰশংসা কৰাটো বৰ এটা ভাল কথা নহয় তথাপি চাৰ্টিফিকেটখন ইছ্যু হৈ আছেই যেতিয়া তাতনো চহী কৰাৰ আপত্তি আৰু এইজনী জবা তাই একো চাৰ্টিফিকেট নালাগে সৰুৰে পৰা তাই আমাৰ ঘৰতে আছে আৰু বাপেকে আমাৰ ঘৰতে থৈ বনাই ঘূৰি ফুৰিছে নিজৰ নহলেও তাই আমাৰ খুব আপন ছোৱালী বাৰু এতিয়া কোৱাচোন তোমালোকৰ কিবা আপত্তি আছে নেকি মানে মই তোমালোকক ক'ব খুজিছো একেলগে জীৱন গঢ়াৰ কথা একেলগে সংসাৰ গঢ়াৰ কথা আৰু এটা অৰ্থত ক'বলৈ গ'লে তোমালোকে বিয়া হ'বা নে নাই তাকে তই কচোন জবা তোৰ কিবা আপত্তি আছে নেকি মই জানো তোক মোৰ বোৱাৰী কৰিম বুলি
সপোন দেখিছিলোঁ কিন্তু এতিয়াতো আৰু সেয়া হৈ নুঠিল সঞ্জীৱ বৰ ভাল ল'ৰা তাই তোক সুখত ৰাখিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু তহঁতে যদি কিবা বেলেগকৈ ভাবিছ মোৰ তাত ক'বলগীয়া এয়া তহঁতৰ সম্পূৰ্ণ ব্যক্তিগত এজন দায়িত্বশীল অভিভাৱক হিচাপে মোৰ পৰামৰ্শহে আগবঢ়াইছে যদি তহঁতে দলিয়াই পেলাইও দিয় তাত মোৰ ক'বলগীয়া একোৱেই নাই গতিকে ভাৱ কি কৰ কি নকৰ আপোনাৰ এশ কথাই মই আজিলৈকে না কৰা নাই ছাৰ আৰু জবাই যদি মান্তি হয় আপোনাৰ কথাত না কৰাৰ কোনো প্ৰশ্নই নুঠে ছাৰে কিবা ক'ব আৰু মই নামানিম সেইটো কেতিয়াও হ'বই নোৱাৰে মোৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত লোৱাৰ ছাৰৰ অধিকাৰ আছে তহঁতে যে কথাবোৰ তেনেকৈ ভাবিছ ইয়াতকৈ আৰু মোৰ কি আনন্দ হ'ব পাৰে বাৰু মই তহঁতক এই জৰাটো মিলাইহে দিছো বাকী বিয়া বাৰুৰ কথাবোৰ তহঁতে পাতি ল মই বৰ সাধাৰণ ঘৰৰ ল'ৰা জবা অতি সাধাৰণভাৱে জীৱন যাপন কৰা ল'ৰা সৎ পথে খোজ দিব নোৱাৰো সন্যায় সহ্য কৰিব নোৱাৰো আৰু সেইকাৰণে টিউচন আৰু কোচিং কেইটা কৰিয়ে মোৰ নিজৰ জীৱনটো অতিবাহিত কৰি আছো ইমানবোৰ কথা জনাৰ পিছত তুমি কি ক'বা নাজানো কিন্তু মোৰ অন্তৰ খুলি তোমাক আবেদন জনাব বিচাৰো যে আহা মোৰ জীৱনত সংগ দিয়া মহাসুখ নাপালেও কষ্ট নোপোৱা গেৰাণ্টি আছে আৰু ময়ো অন্তৰ বুলি ক'ব পাৰিম যে মোক মহাসুখ নালাগে মোৰ মাজত ভাল হৈ থাকক সৎ হৈ থাকক সাজি যিদৰে আছে সেইদৰে থাকক মোক আৰু একো নালাগে আচ্ছা আৰু ৰথ মানে সি জানো আমাৰ সিদ্ধান্তত সন্মতি জনাব নাজানো কিন্তু এটা কথা কি জানা আৰু আমাৰ বিয়াৰ পিছতো লৈছিল যদিও সি কিন্তু ভোক লৈ কেতিয়া বস্তু খোৱাই নাছিল সদায় সি নিজৰ লাইফষ্টাইলহে বুজি আছিল য'ত প্ৰৱেশ নিদিয়ে হাতটো পাদাই দিয়া কোনোদিনে সি মোৰ সপোনতো দেখা দিয়া নাছিল বহুত দূৰত্ব আছিল আমাৰ মাজত হয়তো মই ইমান বেছি সদায় হোৱা নাছিলোঁ কিন্তু ছাৰে কৈ দিয়া সিদ্ধান্তৰ বাবে হয়তো সি নাও কম কৰা নাছিল কিন্তু সি মোৰ পৰা সদায় কৰা বুলি তুমি জানা এই গলাই ফুৰা মানুহবোৰক মই বৰ বেয়া পাওঁ চৰি তুমি কিন্তু নপলাবা আগতে কৈ থলো যিমানে সমস্যা নাহক কিয় মই খোলা খুলিকৈ ক'বা লুকাই চুৰকৈ কৰিব যাবা মোৰ খং উঠিব সেইবোৰ বাদ দিয়া বাকী কামবোৰ কেতিয়া মানে কৰিবা বাকী কাম মানে বিয়াৰ কথা কৈছো বিয়া মানে আমাৰ বিয়া দেখিছানে মই আকৌ পাহৰিয়ে গৈছিলো আমি আৰু সেই কলেজত পাতি থকা কথাবোৰ বুলিহে ভাবি আছিলো বিয়া হ'ব তুমি যেতিয়াই ভাবা মই কি ভাবি তুমিয়ে ঠিক কৰা অলপ দিন ৰৈ দিওঁ নেকি কিয় মানে তুমি এতিয়ালৈকে মোৰ ভাল ফ্ৰেণ্ডহে আছিলা এতিয়া জীৱন সংগী হিচাপে ভাবিবলৈ অলপতো সময় লাগিবই চিধা কথা কোৱা মই তোমাৰ অপচন্দ নেকি নে ৰণৰ লগত বিয়া ফিক্স হৈ থকাৰ বাবে তুমি মোক গ্ৰহণ কৰিব পৰা নাই সেনেকুৱা কিবা বিমৰ পইচা নেকি নাই জবা তেনেকুৱা একো কথা নাই ইনফেক্ট মই ভাবিছিলো মানে কল্পনাহে কৰিছিলো যে বিয়া কৰালে কাক কৰাম তোমাৰ নিচিনা ছোৱালী এজনীকে কৰাম চিম্পল ভাল ফুল শুদ্ধ বিচাৰ কৰিব পৰা কিন্তু অৱশেষত তুমিয়ে যে আহি লম্ভিবা সেইটো কিন্তু ভবা নাছিলো মই কেতিয়া লম্ভিলো হা কথা অলপ চাই চিতি কবা মই ভূতনি নহয়তো যে দৰা তাৰিখত লম্ভি যাম আৰু বিয়া পাতিবা নপাতিলে নাই সেই বুলি ভূতনি বুলি নকবা কৈ থলো চৰি শব্দটো ভুলকৈ ওলাই গ'ল
কিন্তু বেয়া লগা নাই কি বেয়া লগা নাই মানে তোমাক ইমান দিনে খং কৰা দেখা নাই যে খং কৰিলে তোমাক বৰ মৰম লাগে কিমান মৰম লাগে কোৱা নাই কিমান মৰম লাগে কোৱা নাই কৈছো গুৱাহাটীৰ অলিয়ে গলিয়ে ডাঙৰ ডাঙৰ পোষ্টাৰ লাগিছে আৰু সেইবোৰ দেখি মোৰ একেবাৰে মোৰ ৰাস্তা উঠি গৈছে আৰু তোমালোকে যদি চোৱা তোমালোকৰো মোৰ ৰাস্তা উঠি যাব মই এইখন ফালি আনিছো তাৰ পৰা চাওক কি মোৰ গৰম কৰিবলগীয়া খবৰ আছে ৰন ইজ বেক ৰন উভতি আহিছে বৰষুণ নামিছে নামিব দিয়া নাই জোনাকো গলিছে গলিব দিয়া নাই বৰষুণ নামিছে নামিব দিয়া নাই দুচকু গলিছে গলিব দিয়া নাই সেইবিলাক সকলোবোৰ টোপনাই ময়ে ভালো কৰি আছিলো মানে তলে তলে এনকুৱাৰী চলিয়ে আছে অথচ মই একো গমেই নাপাওঁ ৰাণুমিতা তুমি এনেকুৱা গৈনি নে তোমাৰ নিজৰ মানুহজনক তোমাৰ জেললৈ পঠাবলৈ অলপ বেয়া লগা নাই উপায় নাই মিষ্টাৰ কুন্দন কলিতা আপোনাৰ নিকৃষ্ট অপৰাধী এটা স্বামী বুলি গণ্য কৰাটো এটা অপৰাধ আৰু মই দেউতাৰ ছোৱালী হৈ তেনে কোনো অপৰাধত লিপ্ত নহয় জেললৈ যাতে সৌৰৰ ঘৰৰ ভাতমুঠি পাই থাকো বাইদেউ এবাৰ হস্পিটেলৰ পৰাই গৈ আহো নেকি কিন্তু যাবা হস্পিটেললৈ ভাইটিৰ সেই জীৰ্ণ শীৰ্ণ চেহেৰাটো চাই থকাৰ কোনো আৰু সামৰ্থ্য নাই এতিয়া সিহেনে হোষ্টেলত গান গাব ফাংচন কৰিব ৰাইজক বোলে বহুত কথা কবলৈ আছে তাৰ সমস্যাত পৰিছে দেউতাই মা মৰাৰ আগত দেউতাক বাৰে বাৰে কৈ থৈ গৈছে জপাক যেন বোৱাৰী কৰি লয় জপা আৰু ভাইটিৰ বিয়াখন নোহোৱালৈকে বোলে মাৰ আত্মা শান্তি নাপায় কিন্তু কাৰোবাৰ আত্মাৰ শান্তিৰ কাৰণে জবা এজন এইচ পেচেণ্টৰ লগত বিয়া হ'ব সেয়া অন্যায় সেয়া অপৰাধ জপা কিন্তু ৰাজি আছে অপেক্ষা কেৱল দেউতাৰ সিদ্ধান্তৰ এয়া কিছুমান সৰু সুৰা ক্লিপ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু এয়া নাটকৰ শেষত উঠা কিছুমান ফটো বেছিকৈ উঠা নাই অলপমান উঠিছিলোঁ ফটো অলপ নহয় কেইখনমান যিয়ে নহওক ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।